নমস্কাৰ, মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই কেনেকৈ শৰাই ঢাকনি বনাই তাকে আপোনালোকক দেখাব লৈছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব আৰু বহু কথা জানিব পাৰিব আৰু কেনেকৈ শৰাই ঢাকনি বনাই আপোনালোকে জানিব পাৰিব। মই এতিয়া আৰম্ভ কৰিছোঁ, আপোনালোকে চাব। এতিয়া চেইনটো কৰি শেষ হ'ল। মই সেইখন লাষ্টৰ যিডাল মই 3ডাল চেইন বনাইছিলোঁ তাৰ এতিয়া আপোনাৰ মই জইন কৰি দিম। জইন হৈ গ'ল। এতিয়া পুনৰ মই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ এডাল নতুন চেইন। তিনিডাল চেইন বনালোঁ। আমি যিটো দুডলীয়াকৈ চেইন বনাই ফুটা এৰি থৈ গৈছিলোঁ সেই ফুটাটোত আকৌ 3টাকৈ চেইন বনাম। তিনিডাল চেইন বনাই হৈ গ'ল। এতিয়া আকৌ এডাল চেইন বনাইছোঁ। আকৌ তেনেকৈ এই ফুটাটোত ভৰাই 3টা আমি এনেকৈ চেট বনাই যাম। প্ৰত্যেকটো চেটৰ পিছত এডাল চেইন বনাম। তাৰপৰা আকৌ এই ফুটাটোত 3টা চেট আকৌ বনাম। এনেকৈ বনাই বনাই আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। এতিয়া মই এই 3ডাল যে চেইন বনাইছিলোঁ সেইডালেৰে আকৌ জইন কৰি দিম।
এইডালতে আকৌ আমি নতুন চেইন ষ্টাৰ্ট কৰিম। এনেকৈ আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম। এতিয়া যে অকণমানি ফুটাটো দেখিছে, তাতে মই এতিয়া আকৌ 3ডাল চেইন বনাম। আকৌ এঘৰ বঢ়াই দিছোঁ। আকৌ এই অকণমানি ফুটাটো যে দেখিছে, তাত মই আকৌ 3 ঘৰ এনেকৈ বঢ়াই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে বুজি পাব। যিসকল আগ্ৰহী তেওঁলোকে মন দি এই ভিডিঅ'টো চাব। অতি সহজতে ঘৰতে আপোনালোকে শৰাই ঢকা বনাব পাৰিব। মোৰ মাত্ৰ অলপ ভাগি আছে, পানী লিগিছে মানে। মই আপোনালোকৰ ঘৰতে আৰু দুখনমান শৰাই ঢকা বনাই থৈছোঁ, তাৰ আৰ্হিটো দেখাম বাৰু। এনেকৈ আজৰি সময়ত কৰি মই কামবিলাক ভাল পাওঁ আৰু উপকৃতও হৈছোঁ মই। এনেকৈ আপোনালোকে কৰি গৈ থাকিব। দেখিছেনে? এনেকৈ বাঢ়ি গৈ আছে। এই 3ডাল যে চেইন বনাইছোঁ, তাতে এইডাল ভৰাই জইন কৰিছোঁ। এতিয়া আকৌ এডাল মই নতুন চেইন ষ্টাৰ্ট কৰিম। এইবাৰ মই 5ডাল চেইন বনাইছোঁ, কাৰণ মই এইবাৰ ঘৰটো অলপ বহলকৈ দিম মানে। এই দুঘৰ দেখিছে নহয়, এই দুঘৰ এৰি মই 3 নম্বৰ এই চেইনডালত মই ভৰাই দিছোঁ। আকৌ মই 2ডাল চেইন বনাইছোঁ। এনেকৈ কৰি আকৌ মই এই দুঘৰ এৰি এই অকণমানি চেইনডালত ভৰাই দিছোঁ। আকৌ মই 2ডাল চেইন বনাইছোঁ। আকৌ এই দুঘৰ এৰি অকণমানি এই চেইনডালত ভৰাই দিছোঁ। এনেকৈ আমি ঘৰ বঢ়াই ডিজাইন কৰি গৈ থাকিম। দেখিছে নহয় আপোনালোকে? এনেকৈ বাঢ়ি গৈ থাকিব। এনেকৈ এটা ডিজাইন হৈ গৈ থাকিব। এতিয়া মই এই যে 5ডাল চেইন বনাইছিলোঁ, তাৰ 3 নম্বৰ ঘাটো মই এতিয়া জইন কৰিম। এনেকৈ প্ৰত্যেকডাল চেইন শেষ হৈছে। দেখিছে নহয়, বনি গৈ আছে আপুনি। এতিয়া মই আকৌ 3ডাল চেইন বনাম। এই ঘৰটোৰ ভিতৰত এতিয়া মই আকৌ 3 ঘৰকৈ বঢ়াই গৈ থাকিম। এই দুঘৰ হ'লেই নহয়,
আৰু এঘৰ তিনিঘৰ আকৌ এডাল চেইন বনালোঁ আকৌ এই সূতাটোত তিনিঘৰ বনাম তিনিঘৰ হ'ল এতিয়া আকৌ এডাল চেইন বনাম আকৌ এই ঘৰটো মই তিনিঘৰ বহাম এনেকৈ বহাই বহাই মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম এতিয়া মই এই তিনিডালৰ ফুটাৰ চেইনডালত জইন কৰিম জইন কৰি হৈ গ'ল মই এতিয়া আকৌ নতুনকৈ চেইন ষ্টাৰ্ট কৰিম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল চেইন বনালোঁ আঠডাল চেইন বনাই এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ এই পাঁচঘৰ এৰি আকৌ নতুনকৈ এটা চেইন ষ্টাৰ্ট কৰিছোঁ আকৌ মই এনেকৈ সাতডাল চেইন বনাম পাঁচডাল সাতডাল চেইন বনালোঁ আকৌ এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ এৰি মই চেইন বনাম এনেকৈ গোটেই ৰাউণ্ডটো মই কমপ্লিট কৰিম এই চেইনডালত মই এতিয়া জইন কৰি দিছোঁ জইন হৈ গ'ল এতিয়া আকৌ নতুন এটা ডিজাইন লৈ আহিম মই এই চেইনডালত মই এতিয়া তিনিটাকৈ চেইন বনাই যাওঁ আকৌ চেইন বনাওঁ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ বনাই আকৌ মই ইয়াত চেইন বনাম এনেকৈ পাঁচডাল চেইন বনাই আকৌ এটা ইয়াৰ ভিতৰত তিনিডাল চেইন বনাই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম মই এতিয়া আকৌ এই তিনিডাল চেইনত জইন কৰিলোঁ জইন কৰি মই আকৌ তিনিডাল চেইন বনালোঁ এই তিনিঘৰৰ মাজত মই এতিয়া দুঘৰ কৰিম মাজৰ চেইনডালত তিনিঘৰ হ'ল এইটো ঘৰ দুঘৰ কৰিম পাঁচঘৰ কৰিলোঁ পাঁচঘৰ কৰি আকৌ মই দুডাল তিনিডাল চাৰিডাল চেইন কৰিলোঁ এই তিনিডালৰ ওপৰত
চেইনডালত মই আকৌ এটা এনেকৈ চেট বনাই যাম। এঘৰ এই ফুটা দুটা আকৌ ভৰালোঁ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ কৰিলোঁ, আকৌ এডাল চাৰিডাল চেইন বনালোঁ। তেনেকৈ এই তিনিঘৰৰ ওপৰত এনেকৈ কৰি কৰি মই গোটেই ৰাউণ্ডটো এনেকৈ ঘৰ বহাই বহাই কমপ্লিট কৰি পেলাম। মই জইন কৰিছোঁ, আকৌ মই নতুনকৈ চেইন আৰম্ভ কৰিছোঁ। এঘৰ, দুঘৰ, তিনিঘৰ, 1 2 3 4 5 ঘৰৰ ভিতৰত মই আকৌ এঘৰ এঘৰ বহাই যাম। প্ৰত্যেকটো সৰু সৰু চেইনৰ খুঁটাত মই দুঘৰ দুঘৰ কৰি গৈছোঁ। দেখিছে নহয় আপোনালোকে ঘৰ বাঢ়ি বাঢ়ি গৈ আছে। আকৌ মই 3ডাল চেইন বনাইছোঁ। দেখিছে নহয় কেনেকৈ ফুল হৈ গৈ আছে। এনেকৈ আপোনালোকে কৰি কৰি মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। আকৌ শেষত মই আপোনাক দেখামগৈ। প্ৰত্যেকটো ঘৰ এনেকৈ মই দুঘৰ দুঘৰ কৰি ঘৰ বহাই আছোঁ। জইন কৰিছোঁ, এইবাৰ মই ঘৰ কমাই কমাই যাম। লাষ্টৰ এই চেটটো মই নকৰোঁ, এইঘৰ কমাই দিছোঁ। চেইন 2ডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল চেইন কৰিছোঁ মই। এইফালে দেখিছে এই মুখৰ ঘৰটো এৰিম আৰু এই মই লাষ্টৰ ঘৰটো এৰি কমাই কমাই আনি থাকিম। এনেকৈ কৰি কৰি মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। ঘৰ কমাই কমাই আনি আছোঁ। দেখিছে এটা সম্পূৰ্ণ বৰফি ডিজাইনৰ শৰাই ঢকা হৈছে।
ঠিক আছে, ইফালে ঘৰ কমাইছোঁ মই, ইফালে ঘৰ কমাইছোঁ। এতিয়া মই চেইন বনাম, এডাল, দুডাল, তিনিডাল, চাৰিডাল চেইন বনাইছোঁ। আৰু এই খালী চেইনডালৰ মাজত মই আকৌ নতুনকৈ বৰফি আৰম্ভ কৰিম। এনেকৈ এটা, দুটা, তিনিটা চেইন মই বনালোঁ। দেখিছে, আকৌ মই চাৰিডাল চেইন বনাম, তিনিটা, চাৰিডাল। পিছে এইফালে ঘৰ মই কমাই গৈ গৈ এই ৰাউণ্ডটো কমপ্লিট কৰিম। দেখিছে কেনে বৰফিটো সৰু হৈ হৈ আহি আছে। নতুনকৈ বনোৱা বৰফিটো মই আকৌ ঘৰ বঢ়াই বঢ়াই গৈ থাকিম। প্ৰথম ঘৰত দুঘৰ ল'লোঁ মই প্ৰথম ঘৰটোত, দ্বিতীয় ঘৰটোত মই আকৌ দুঘৰ ল'ম। দেখিছে কেনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। আকৌ মই তিনিডাল, চাৰিডাল, পাঁচডাল চেইন কৰিলোঁ। চেইন কৰি এই বৰফিটো প্ৰথমৰ ভৰাই দিম আৰু এই লাষ্টৰ ঘৰটো মৰি এই চেইনডালত ভৰাইছোঁ। এনেকৈ কৰি কৰি মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। আগৰ এই বৰফিটো শেষ হৈছে, নতুনটো ষ্টাৰ্ট কৰিছোঁ। দেখিছে এই দুটা ষ্টেপ পাৰ হৈছে, 3 নম্বৰ ষ্টেপটো কৰি আছোঁ। এনেকৈ ছাইডত দুঘৰ, এইটো এই প্ৰথমটোত দুঘৰ, এই 3 নম্বৰটো দুঘৰ বহাই মাজত এঘৰ বহাই গৈ থাকিব লাগে। এনেকৈ মই গোটেই ৰাউণ্ডটো আকৌ কমপ্লিট কৰিম সম্পূৰ্ণ এখন চব। আগৰ বৰফিটো শেষ হৈছে, দেখিছে তাত চেইন লাগিছে, এইটো বৰফি আৰম্ভ হৈ গ'ল। এতিয়া মই এনেকৈ কৰি গৈ আছোঁ, গৈ গৈ এইটো বৰফি শেষ হ'ল। এইটো এনেকৈ কৰি গৈ গৈ এই ৰাউণ্ডটো কমপ্লিট কৰি দিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে, চাই থাকিব। প্ৰথমতে অকণমান জটিল যেন লাগে যদি পিছলৈ আপোনাৰ কৰি কৰি উজু হৈ পৰিব। চেইনডাল দীঘলীয়া হ'ব কাৰণ এই বৰফিটো শেষ হৈছে যে। 3, 4, 5, 6, 7, 9, 10 এনেকৈ জুখি চাব লাগিব বৰফিটো। 12ডাল চেইনডালৰ জোখত হ'বগৈ, নহ'লে কোচ খাই পৰিব। 13ডাল কৰিলে জোখত হ'ব।
যে টুপি দুটা লগাই দিলোঁ এখন সম্পূৰ্ণখন শৰাই থকা হৈ গ'ল কিন্তু বহুত মৰম লগা হৈ গৈছে তলতো মই ডিজাইন আৰু দিওঁ বুলি ক'ব নিদিওঁ আৰু বহুত ডাঙৰ হৈ গ'ল মানে বেছি ডাঙৰ নালাগে বুলি কৈছে শৰাই ঢকাখন এইটো টুপি লগা হৈ গ'ল এতিয়া শৰাই ঢকা দিব শৰাই ঢকাখন সম্পূৰ্ণ শৰাই ঢকা হৈ গ'ল আৰু দিব হৈ গ'ল মই শৰাই ঢকাখনৰ তলত এনেকৈ থোপা দি দিলোঁ তেতিয়া দেখিবলৈ আৰু অলপ শুৱনি হয় আপোনালোকে এতিয়া মোৰ শৰাই ঢকাখন কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব আপোনালোকে এখন মই বনাই থকা শৰাই ঢাকনি দেখাব বিচাৰিছোঁ এইখন আপোনাৰ 4 প্লাইৰ শৰাই ঢাকনি 2 প্লাইও বনাব পাৰি এইখন মই বিয়াৰ বাবে বনাইছোঁ তেওঁ ডাঙৰকৈ লাগে বুলি কৈছে এনেকৈ মই 3বাৰ মাজত টুপিটোত দিছোঁ আৰু মণি লগাই দিছোঁ দেখিবলৈ সুন্দৰ হৈছে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই এটা আপোনালোকৰ নতুন ভিডিঅ' লৈ আকৌ অলপ পাছত আহি আছোঁ